নতুন পাৰ্চেল আহি পাই গ'ল। ইয়াতে আহিছে বাইকৰ এটা নতুন বস্তু। এইটো হৈছে BT15 ব্ৰেক ৰেকটো হয় আৰু ইয়াতে এখন কি আহিছে তো এইটো বিল হয়। ব্ৰেক ৰেকটো ইনষ্টল কৰিব লাগিব বাইকত। তো এইটো হৈছে ব্ৰেক ৰেকটো, স্ক্ৰুখিনি আহিছে আৰু এইটো ব্ৰেক ৰেকটো ইনষ্টল কৰিবলৈ ফালে যাব লাগিব। মোৰ লগত বল ৰেঞ্চটো নাই। ফিটিং কৰা হৈ গ'ল। এনেকুৱা লাগিছে এতিয়া লুকটো জনাবা। পুৰা মজবুত হৈ গৈছে মানে চেচিছৰ লগত ফিটিং হৈছে ন। পুৰা এখন লুক আহিলে পুৰা বাইক খেলি যায় মানে। তেল অলপ ভৰাই ল'লোঁ। লগৰকেইটা আহি আছে, সিহঁতক লগ কৰি লওঁ। যোৱা প্লেন আছে ধলপুৰ হোমষ্টে ফালে। লগৰকেইটা আহি আছে, মই সিহঁতক মানে লগ কৰিবৰ কাৰণে অলপ আগত ওলাই গুচি আহিলোঁ। তোৰ লগৰকেইটাক লগ পাই গ'লোঁ। চবেই এডজাষ্ট লগাই বেয়া দিছে মানে। মই একদম নৰ্মেল চাইলেণ্টকৈ আহি আছোঁ। ধলপুৰ চেণ্টাৰতে আছে মানে হোমষ্টেখন। তো ইয়াতে গৈ আজি অলপ বোলো ভিডিঅ' এটা বনাই আনো। ভিডিঅ' বনোৱা হোৱা নাই। সিহঁত যে নতুনকৈ ড্ৰোন লৈছে মানে, ড্ৰোন শ্বটো ল'ম বুলি ভাবিছোঁ ইয়াতে। চাওঁ কি হয়। হোমষ্টেত আহিলোঁ। ইমান ভালকৈ ভিডিঅ' বনোৱা নহ'ল। এনেই জাষ্ট মানে ড্ৰোন শ্বটটো ল'লোঁ আৰু ভিডিঅ' পাছতকৈ বনাই। এতিয়াও বনাই কমপ্লিট হোৱা নাই মানে। চ' এতিয়া ওলাই দিওঁ ইয়াৰ পৰা। ওলাই দিওঁ মানে হোমষ্টেতে জেং এটা হৈ গ'ল। তো ইয়াত থাকিব মন নাই আৰু। মানে কি আমি ড্ৰোন উৰাই আছোঁ। ওচৰৰ এজনে আহি মানে কথা শুনাই আছে। তেওঁ ঘৰ উকুৱাই দি গৈছে আমুক তামুক। আৰে তেহেঁতৰ জেগাটো প্ৰমোশ্যন কৰিছে, ভালে হ'ব লাগে। আহি আকৌ আমাক কথা শুনাইছে, তাৰ ঘৰখন উকুৱাই দি গৈছে, প্ৰব্লেম হৈছে হেনো। হোমষ্টেৰ পৰা ওলাই আহিলোঁ। কথাবোৰ শুনি মাথাটোৱে বেয়া হৈ গ'ল। কাৰণে চেঁচাদলং যাওঁ বুলি ওলাই আহিছোঁ আৰু। বহুত দিন খোলাকৈ চলোৱা নাছিলোঁ, খোলাকৈ অলপ চলাই দিছোঁ মানে। চেঁচাদলঙত মানে একদম পূৰা এইটো টাইমত ঠাণ্ডা পৰি থাকে ন, মজা লাগে মানে। এতিয়া আহি শিমলুগুৰি পাই গ'লোহি। আৰু চেঁচাদলংটো এইবিলাকতো আমাৰ আহিয়ে থকা হয়, বাট ভিডিঅ' বনোৱা নহয় আৰু। আজি বোলো ড্ৰোন শ্বটটো দুটামান লওঁ। তো এইবুলি আহি আছোঁ। আৰু ভিডিঅ'টো যিটো মানে ষ্টাৰ্টতে মানে কি ড্ৰোন শ্বটকেইটা ফাৰ্ষ্টলৈ ল'ম বুলি ভাবিলোঁ মানে। গধূলিসকলে বেয়া আহিব ক্লিপটো। তো সেইবুলি ড্ৰোনখন উৰুৱালোঁ। এয়া হৈ গ'ল। ড্ৰোনখন ময়ে উৰাই আছিলোঁ বাৰু। সেই কথা শুনিলে ভাল নালাগে মানে এনেকৈ মানুহৰ। 5টা বাজি গ'ল অলমষ্ট। এতিয়া জানো ক্লিপখিনি কেনেকুৱা আহে, অলপ দেখিলেহে গম পাম। ব্ৰিজৰ বাকী দলংটো মজা হৈ গ'ল। এতিয়া ৰাস্তাটোহে মানে অলপ এই পুলটোৰ কাৰণে। ব্ৰিজ আহি পাই গ'লোঁ। ব্ৰিজৰ ভিউটো মজা লাগিছে। পূৰা ছানছেট হ'ব হৈছে ন। তো ভিউটো আল্টিমেট লাগিছে। তো এতিয়া ইয়াতে ড্ৰোন শ্বটকেইটা মেবি ভাল আহিব লাগে। তো চাওঁ কি হয়। ইয়াতে গৈ ড্ৰোন উলিয়াওঁ, ডাইৰেক্ট ড্ৰোন শ্বট লওঁ আৰু বেলেগ একো কাম নাই ইয়াত। এতিয়া চেঁচাদলং পৰা ওলাই আহিলোঁ আৰু আহি শিমলুগুৰি পাই গ'লোঁ। তো ৰাতি হৈ গ'ল। তো কিন দেখাম। তো ইয়াতে পোহৰটো হৈ আছিলে দেখি ইয়াতে ভিডিঅ'টো খতম কৰি দিওঁ। আজি ভিডিঅ'টো ইমান খাছ নহ'ল, গম পাইছোঁ মানে। যাওঁতে মাথাটো বেয়া হৈ গ'ল ন। তো সেইকাৰণে ইমান খাছ নহ'ল। যদি ভিডিঅ'টো ভাল পালে তোমালোকে জানাই কি কৰিব লাগে। তো সেইখিনি কৰিবা। তো বাই বাই গাইছ, নেক্সট ভিডিঅ'ত ভালকৈ লগ পাম। আজি ভিডিঅ'টো ভালকৈ বনাম বুলি কৈছিলোঁ, কিন্তু মানে লাফাটো হৈ মানে পূৰা মুডটোৱে খাৰাপ হৈ গ'ল। তো বাই বাই গাইছ।